হে গাইজ ৱেলকাম আৰু নমস্কাৰ চবকে স্বাগতম। চ' আজি এটা নতুন এটা মটৰ ব্লগত আপোনালোকক চবকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত আজি মানে মটৰ ব্লগিং কৰিছোঁ। একচুৱেলি মই গুৱাহাটীত নাছিলোঁ, হোম টাউন গৈছিলোঁ। আজি আহিছোঁ, আজি মানে বাইক ওলাইছোঁ। আজি ওলোৱাৰ পিছত এতিয়া ফ্ৰেছ হৈ আজি এতিয়া মানে জুডত যাব ওলাইছোঁ। তো আজি মটৰ ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিলোঁ ইন মালিগাঁও। চ' মালিগাঁৱৰ পৰা জুডত যাম। চ' আজি তাকে আপোনালোকক দেখুৱাম আৰু আজি মানে বহুত দিনৰ পিছত আজি কৰিছোঁ। চ' অকণমান মানে এংগলটো মানে মিছপ্লেচ হৈ গ'ল। একচুৱেলি মানে কেমেৰাটো মানে কি হ'ল, অকণমান খোলা মেলা কৰা হ'ল। চ' যোনটো এংগল মানে মিলোৱা আছিলে সেইটো অকণমান মানে খেলি মেলি হৈ গ'ল। চ' মই যেনে তেনে মিলাব ট্ৰাই কৰিছোঁ। এতিয়া মে বি এংগলটো আহিব লাগে, কিন্তু মোৰ মতে অকণমান হ'লেও 1 to 2 ডিগ্ৰী অকণমান মানে আৰু মিলাব লাগিব চাগে। চ' এইটো ফুটেজৰ পিছত মই আকৌ এংগলটো মিলাই দিম, যোনটো পাৰফেক্ট এংগল। চ' আজি মই ফাইনেলি মই ডিচাইড কৰিলোঁ যে এইটো আপোনাৰ ছুপাৰ ভিউ যোনটো হয়, ৱাইড ছুপাৰ ভিউ, সেইটোত আপোনাৰ শ্বুট কৰি 1080p মানে ফুল HD at 30 FPS। এইটো কিন্তু 60 FPS বহুত কোৱালিটিটো ভাল হয়, বা 60 FPS মানে আনফৰ্চুনেটলি কি হয় যে ৱাইড ইমান এটা ৱাইড নাহে। চ' 30 FPS শ্বুট কৰিব লাগিব। ফুল HD হ'ব বাট 30 FPS অ'কে, ইটছ ন' প্ৰব্লেম, বিকজ 30 FPSতো একচুৱেলি আপোনাৰ নৰ্মেল ভিডিঅ'বিলাক চব 30 FPSতে থাকে। 60 FPSটোত মানে শ্ল' মোশ্যন কাৰণে এইটো বেছিভাগ ইউজ কৰা যায়, 60 আৰু 120 FPS। চ' আপোনালোকে কমেণ্টত জনাব যে এইটো কোৱালিটিটো ঠিক ঠাক আছে নে নাই। মোৰ মতেতো ঠিক ঠাক হ'ব লাগে, কেলৈকি মই এইটো লাষ্ট ভিডিঅ'ত মই ট্ৰাই কৰিছিলোঁ। চ' ব'লক ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰোঁ। বেংকত অকণমান কাম আছে, বেংকত কাম নাই একচুৱেলি, ATMত কাম আছে। ATMত আপোনাৰ অকণমান সোমাই লওঁ, সোমাই তাৰপিছত যাম আৰু ইয়াতে ATM আছে। অকণমান 5 মিনিটৰ কাম এটা আছে, তাৰপৰা ইয়াৰ পৰা যাম আৰু। এইটো আপোনাৰ মালিগাঁও SBI, বহুত ডাঙৰ ব্ৰাঞ্চ হয়। এবাৰ দুবাৰ মোৰ একচুৱেলি প্ৰথম বেংক একাউণ্ট মই এইটো ব্ৰাঞ্চতে খুলিছিলোঁ। এতিয়া বাৰু এইটো ব্ৰাঞ্চত নাই, এতিয়া বেলেগ এটা ব্ৰাঞ্চত আছে। ATM পৰা ওলাই আহিলোঁ আৰু কাম হ'ল। ATMত বেছি টাইম নালাগিলে, অকল 5 মিনিটো নালাগিলে। তাৰপিছত এতিয়া ওলাই মেলি যাওঁ। এতিয়া আপোনাৰ মালিগাঁও 3 নম্বৰ এইপিনিৰ পৰা উঠি যাওঁ আৰু আজি এনেকুৱা লাগিছে যে ট্ৰাফিক ইমান এটা নাই। চ' গুড নিউজ, ইমান ৰ'দত মানে ট্ৰাফিক নহ'লেতো ভালেই বাৰু। আগতে আজি সঁচাকৈ বহুত কম আছে, কমে মানে 80% ট্ৰাফিক কম। এনেই আনকালেতো ইয়াত বহুত ট্ৰাফিক থাকে। ভালেই হ'ব, আৰামছে যাব পাৰিম গৰমত, যিহেতু যিমান গৰম। আজি মানে টেম্পাৰেচাৰ চেক, আজি 34 ডিগ্ৰী চেলচিয়াছ, আৰু হিউমিডিটি ইমান এটা নাই আজি বাৰু, ইমান বেছি নহয়, কম হয় মানে, হয় আছে কিন্তু বাট মানে মেনেজেবল হয় আৰু। আজি মানে এই নতুন স্লিভ পিন্ধিছোঁ, এই গৰমত মানে হাতবোৰ চব ক'লা হৈ যায়। আপোনালোকে কিনিব পাৰে, মই লিংকটো দি দিম। এইটো বহুত চিপ হয়, আপোনাৰ এইটো 98 ৰুপিজ আছিলে। চ' 90 ৰুপিজৰ কোৱালিটিটো বহুত ভাল। মই যেতিয়া পিন্ধিছোঁ, মই একচুৱেলি মানে বেলেগ এটা মই পিন্ধি চাইছিলোঁ, মই এটা অফলাইন শ্বপৰ পৰা। সেইটো অকণমান দাম আছিলে, 150-180 ৰুপিজ আছিলে, কিন্তু এইটো মানে সেইটোতকৈ কোৱালিটিটো ভাল আৰু দামটো কম, অকল 98 ৰুপিজ। চ' এইটো আপোনালোকক মানে যোনটো হিট, মানে ক'লা হাতকেইটা ক'লা হোৱাৰ পৰা বচাব। যোনবিলাকে 2 হুইলাৰ ৰাইড কৰে, বাইক হওক বা স্কুটি হওক, ছোৱালী হওক ল'ৰা হওক, বহুত কাম আহে এইটো। So this is very much good. I look at people and I wonder all day, who are you and you are not the one in your way. And then I think about myself and I stayed. I'm a pretty মন্দিৰৰ এই ৰাস্তাটো পালোঁ আৰু কামাখ্যা গেট। আজি ট্ৰাফিকটো নাই, একদম বহুত মজা লাগে। কেলৈকি আপোনাৰ মালিগাঁৱৰ ট্ৰাফিকটো এডোখৰলৈকে থাকে, এডোখৰলৈকে ট্ৰাফিক নাই। যেতিয়া আগতো চাগে ট্ৰাফিক পাব নালাগে আজি। চ' আজি গৈ ভালেই। আজি মানে মই অকণমান সোনকালে লৈছিলোঁ, ট্ৰাফিকটো বহুত হ'ব বুলি, বাট আজি মানে সোনকালে ওলাইও আজি বহুত সোনকালে পামগৈ মই নিজৰ ডেষ্টিনেশ্যন। বাইকৰ অকণমান হাৱা অকণমান কম লাগিছে। একচুৱেলি বহুত দিন মানে চলোৱা নাই, যে 1 উইকমান হ'ল চলোৱা নাই, অকণমান কম নিচিনা লাগিছে। আৰু মোৰ মানে টায়াৰটো চেঞ্জ কৰিবলগীয়া হৈছে। চ' সেইকাৰণে মানে হাৱাটো বহুত সোনকালে ওলাইছে। একচুৱেলি এইটো মেনেজ কৰিব লাগিব। এতিয়া টায়াৰটো চেঞ্জ কৰিলে আপোনাৰ এৰাউণ্ড 2টা পেয়াৰ ফ্ৰণ্ট এণ্ড বেক মিলাইতো এটলিষ্ট মানে 6000 মানটো হ'ব টোটেল। চ' এতিয়া সেইকাৰণে চেঞ্জ কৰিব খোজা নাই, সেইকাৰণে যেনে তেনে মানে মেনেজ কৰি আছোঁ টিউব চিউব সোমাই।
ভৰলুৰ পৰা এতিয়া সোমালোঁ এইপিনে সোমাই এতিয়া আপোনাৰ ফেঞ্চিৰ ৰাস্তাত সোমাম আজি ট্ৰাফিকটো নাই একদম মজা লাগিছে আৰু প্লাছ বতাহ এটা মাৰি আছে চ' ৰাতিকে মে বি আজি বৰষুণ দিবও পাৰে চ' ভালেই লাগিব ইমান গৰমত ৰাতি মানে বৰষুণত দিলে ভাল লাগে আৰু প্লাছ মানে মোৰ বাইকখনো এটা মানে ছাৰ্ভিচিং এটা দিয়াব টাইম হৈছে মানে ছাৰ্ভিচিং কৰা আছে ইমান কিলোমিটাৰ চলা নাই কিন্তু মানে দুই এটা বস্তু মানে চেঞ্জ কৰিব থাকিল লাষ্ট টাইম মানে মই চব চেঞ্জ কৰিছিলোঁ বাট এটা বস্তু চেঞ্জ কৰিব থাকিলে আপোনাৰ ইঞ্জিন অইল ফিল্টাৰটো চেঞ্জ কৰিব থাকিলে সেইটো মানে সেইকাৰণে এতিয়া মাইলেজো অকণমান মানে কম হৈছে প্লাছ আজিকালি পেট্ৰল ডিজেলত ইথানল যেতিয়া মিক্স কৰিব ল'লে তেতিয়াৰপৰা মাইলেজ কমিছে আৰু লগত মানে আপোনাৰ ইম্পিউৰিটিও বেছি আহিছে চ' চেঞ্জ কৰি সেইটো মানে ইমান প্ৰাইচ নহয় একচুৱেলি 50-60 ৰুপিজমান লয় অইল ফিল্টাৰটো সেইটো চেঞ্জ কৰিব আছে আৰু চ' এদিন বাইকখন মানে বহুত দিন ধোৱা নাই বহুত দিন মানে মান্থছ হৈ গ'ল মানে মই যেতিয়াবা গুৱাহাটী আহিছোঁ গুৱাহাটী অহাৰ পৰা মই ধোৱাই নাই বাইকখন চ' এদিন মানে ধুব লাগিব ভালকৈ ধুনীয়াকৈ ভাবিছোঁ যে কালিয়ে ধুম বতৰটো মানে ভাল কৰি আছে চ' ৰ'দৰ বতৰত মানে ধুবলৈ ভাল আৰু নহ'লে বৰষুণৰ বতৰ আজি ধুম আকৌ কালি বৰষুণ দিলে গোটেই আকৌ বোকা হৈ যায় চ' ধোৱা নোধোৱা একেটাই কথাই হৈ যায় ফেঞ্চি পালোঁ আৰু আজি বহুত সোনকালে পাইছোঁ ভাল লাগিছে আজি কিহৰ কাৰণে আজি ইমান ট্ৰাফিক কম আপোনালোকে কোনোবাই যদি জানে কমেণ্টত জনাবচোন আজি ট্ৰাফিক কিবা আছে নেকি আজি ইমান ট্ৰাফিক কম লাগিছে বিকজ চিটি বাছবিলাক মই দেখা নাই অ'কে চিটি বাছৰ নাম ল'লোঁ চিটি বাছ এটা দেখিলোঁৱে বাট ইমানো আজি বাছ নাই কিবা এটাতো আছে নহ'লে ইমান ট্ৰাফিক নোহোৱাকৈতো নাথাকে বিকজ এইটো সময়তো একদম ৰাছ আৱাৰ মানে দুপৰীয়া সময়ত ৰাছ আৱাৰ প্লাছ ইভিনিং যেতিয়া ৰিটাৰ্ণ আহিম 5:30-6 PM তেতিয়াতো আৰু ক'বই নালাগে যদি ইভিনিঙো যদি ৰাছ মানে নাথাকে তেতিয়া গম পাম যে আজি কিবা আছে যদি ইভিনিং ৰাছ হৈ যায় তেতিয়া আজি মানে মই আজি লাকটো ভাল আৰু ট্ৰাফিকটো এতিয়া নাপালোঁ গৰমত এইডোখৰ ৱেডাৰটো মজা লাগে বিকজ ব্ৰহ্মপুত্ৰটো আছে আৰু এইপিনে মানে আপোনাৰ হাৱা বতাহ মাৰি থাকে এইডোখৰত ধুনীয়া লাগে আৰু এইডোখৰত থিয় হ'বলৈও মানে ধুনীয়া চ' বহুত মজা লাগে আপোনালোকে যদি গুৱাহাটী আহে তেতিয়া এডোখৰত আপুনি চিল মাৰিব আহিব পাৰে যদি ঠাণ্ডা বতৰ লাগে চ' ফেঞ্চি এডোখৰত আহিব ফেঞ্চি অপজিট যোনটো ঘাট হয় ঘাটত আপোনালোকে যাব পাৰে বহুত ধুনীয়া বতাহ মাৰি থাকে গুৱাহাটীৰ পৰা যদি কোনোবাই চাই আছে আপোনালোকে ক'বচোন এইটো ষ্টাৰবাক্সত আপোনালোকে আহিছে নেকি নতুনকৈ খোলা ষ্টাৰবাক্সটো আহিবও নোৱাৰোঁ ইমান এটা কফি দামে যদি 300-400 টকা আৰু কোনে খায় আপোনালোকে কোনোবাই খাই চাগে আপোনালোকে ক'বচোন কেনেকুৱা হয় ফিডবেকটো দিব প্ৰাইচবিলাক কেনেকুৱা হয় ষ্টাৰবাক্স নাম ইমান শুনিছোঁ গুৱাহাটীতো আহি গ'ল বহুত সোনকালে শিলপুখুৰীও পালোঁ ইয়াতো ট্ৰাফিক নাই এইপিনে আগতে এনেই নৰ্মেলি মানে লেফ্ট ছাইডত গোটেই পাৰ্কিং পূৰা ফুল হৈ থাকে আজি মানে দেখিছোঁ যে আপোনাৰ হেৰিও নাই পাৰ্কিঙো নাই চানমাৰীত পালোঁ আৰু এতিয়া চানমাৰী ব্ৰিজত উঠিম তাৰপৰা কমাৰ্চ পাম আপোনালোকৰ একচুৱেলি মানে বহুতে লাষ্ট প্ৰথম ভিডিঅ'ত মানে এই ভিউটো বহুতে মানে ভাল লাগিছে বুলি কৈছিলে যোনটো চানমাৰী ব্ৰিজৰ ওপৰত চ' আজি আকৌ পাব্লিক ডিমাণ্ডত আজি আৰু এটা মানে ভিউ এটা দেখুৱাম আজি মানে ৱাইড এংগলত দেখুৱাম চ' আজি আকৌ ভিউটো এনজয় কৰক এইটো জু ৰোডৰ নেক্সা শ্ব'ৰুম আৰু নেক্সা শ্ব'ৰুমত দাঁতি গলিতে আপোনাৰ এইপিনে আছে AIMT কলেজ এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকন'লজি আপোনালোকে চাগে বহুতে ইয়াৰ পৰা পঢ়িছে ভাল কলেজ হয় এইডোখৰ বহুত ভাল লাগে ইয়াত মানে আপোনাৰ সন্ধিয়া হ'লে মানে যোনখিনি মাৰ্কেট বহে মানে চব্জি মাছ মাংস বেছিকৈ মানে মাছৰ যোনটো মানে মাৰ্কেট বহে বহুত মানে ভাল লাগে আপোনাৰ মাছ ফ্ৰেছ মাছ পোৱা যায় আৰু খোৱা বোৱা বস্তু মানে আপুনি ষ্ট্ৰীট ফুড বহুত পোৱা যায় একদম কম দামত ভাল ইয়াতে আপোনাৰ জু তিনিআলি সেইডোখৰ এটা ষ্ট্ৰীট ফুড এটা বহে
তাৰে চাহ আৰু যোনখিনি পকৰি বনায় একদম টপ ক্লাছ পকৰি বনায়, কিন্তু দাম একদম সস্তা হয়। আপোনালোকে ইয়াত খাব। ঠিক তিনিআলি ইয়াৰ জাষ্ট লেফ্ট ছাইডতে বহে। আপোনাৰ ঠেলা এটা লগাই, এইটো ঠেলাটো সদায় থাকে, ধুনীয়া হয়, ইমান বেয়া নহয় এনেকুৱা টাইপৰ। আপোনালোকৰ জেগাডোখৰ মই দেখুৱাই দিছোঁ, সেইটো আপোনাৰ চাগে দেখিছে, টিন লগাই থকা সেইটো ঠেলাটো, সেইটোত বহুত ভাল হয় খাবলৈ, কম দাম হয় আৰু বহুত আইটেম পায় আৰু টেষ্টি হয়। আজি কোনোবাই নতুন স্কুটি কিনিছে, য়ামা ফেচিনো। স্কুটিখন ধুনীয়া লাগে আৰু ডিজাইনটো মানে ভাল কৰিছে য়ামাহে, এইখন পূৰা পাৰফেক্ট ডিজাইন। আৰু যাক মানে এনেকুৱা সেই অকণমান ৰাউণ্ড এজ টাইপৰ লাগে, পাৰফেক্ট ডিজাইন। কিছুমান স্কুটি আছে য়ামাহে আপোনাৰ ভাল ডিজাইন কৰা নাই, লাইক ৰেজেট যোনখন আগৰ মডেলখন, সেইখন মানে কি হ'ল আপোনাৰ ঠিক ঠাক ডিজাইন কৰিলে, বাট বেক চাইডটো বহুত মানে বেয়াকৈ ডিজাইন কৰিলে। আৰু য়ামাহে আজিকালি যোনটো FZ যোনবোৰ নতুন ভাৰ্জন আহিছে একদম ফাল্টু ডিজাইন কৰিলে। এইটো য়ামাহাৰ যোনটো ডিজাইনাৰ সেইটো আপোনাৰ চেঞ্জ কৰিবলগীয়া হৈছে যেন লাগিছে, মানে বহুত ডিজাইনিঙত মানে বহুত বেকাৰ। মানে এইটো চাই ইণ্ডিয়াত ডিজাইন কৰি নি FZখন, যোনটো মানে ইণ্ডিয়াৰ কাৰণে যোনটো ওলায়। বাকীটো আপোনাৰ R15 সেইবোৰতো মানে ইণ্টাৰনেশ্যনেল ভেৰিয়েণ্ট হয়, এইটো চবতে মানে একেটা ডিজাইনে চলে চব কাণ্ট্ৰিত। চ' সেইটো চাগে আপোনাৰ ডেফিনেটলি মানে জাপানত চাগে ডিজাইন হয়, তাহাঁতৰ ডিজাইনাৰকৈ কৰে। কিন্তু যোনটো FZ যোনটো নতুন ভাৰ্জন আহি আছে, য'ত মানে অকল ইণ্ডিয়াত যোনটো চেল হয় 150cc, একদম বেকাৰ ডিজাইন। মই নিজৰ জেগাত পাই গ'লোঁ, ইয়াৰ পৰা ৰাস্তা ক্ৰছ কৰিব লাগিব, তাৰপৰা পাই গ'লোঁ আৰু। চ' আজি মটো ব্লগটো ইয়াতে এণ্ড কৰিম আৰু তাৰপিছত আপোনালোকক মই নেক্সট ভ্লগিঙত পাম। চ' মটো ব্লগ ইয়াতে শেষ কৰিছোঁ। অথনি মই কৈ আছিলোঁ যে আজি অকণমান বৰষুণ দিয়াৰ চান্স এটা আছে বুলি, কেলৈকে আপোনাৰ অথনি মানে গোটেই বতাহ দি আছিলে আৰু ৱেডাৰটো বহুত ধুনীয়া হৈ আছিলে। চ' আজি মানে বৰষুণ দিলে। আগতে মই যেতিয়া জোৰত পৰা যেতিয়া আহি থাকোঁতে মানে গোটেই বতাহ পালোঁ, বতাহ প্লাছ মানে বৰষুণ দি আছিলে, প্লাছ সেইকাৰণে মই মানে শ্বুট কৰিব নোৱাৰিলোঁ। চ' এতিয়া কিন্তু ৱেডাৰটো বহুত মানে ধুনীয়া হৈ গ'ল, একদম পূৰা আপোনালোকে মানে চাব পাৰে, পূৰা একদম ধুনীয়া ৱেডাৰ, পূৰা গ্ৰীনাৰী হৈ গ'ল। এতিয়া মানে বৰষুণো দিয়া নাই, এতিয়া ৰ'দ অকণমান আছে মানে যাবই ৰ'দটো আৰু বেছি টাইম নাথাকে। এই আপোনালোকে চাব পাৰে পাহাৰবিলাক কি ধুনীয়া হৈ গ'ল। এতিয়া মানে এনেকুৱা হৈছে যে বৰষুণটো আপোনালোকক দিলে, চ' ৰাস্তাত মানে কি হৈছে যে গোটেই মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন কাৰণে গোটেই ধূলি হৈ আছিলে। বাট এই মানে বৰষুণটো দিয়াৰ পিছত মানে কি হ'ল যে ৰাস্তাত গোটেই মানে ক্লিন হৈ গ'ল। আৰু ভালেই হ'ল যে একচুৱেলি মানে ইমান ৰ'দ দি আছিলে, চ' ৰ'দৰ মাজত মানে এনেকুৱা এটা বৰষুণ এটা লাগে যোনটো অকণমান মানে ঠাণ্ডা পেলাই দিয়ে আৰু। চ' আজি অকণমান এতিয়া ঠাণ্ডা পেলালে, ইমানটো গৰম লগা নাই, এতিয়া ঘামি থকা নাই। এনেই মানে নৰ্মেল ডেজত মানে এনেকুৱা টাইমত কি হয় যে গোটেই আপোনাৰ ঘামি থকা হয়। চ' আজি এতিয়া মানে ঘামা নাই, এতিয়া আহি ফ্ৰেছ হয়। এতিয়া মই ইয়াতে ওপৰলৈ আহি মই দেখিছোঁ গোটেই একদম ধুনীয়া লাগিছে বতৰটো। আপোনালোকে পিছফালে এনেকৈ বেকগ্ৰাউণ্ড চাব পাৰে। চ' একদম মজা ৱেডাৰ। চ' মানে আজি সেইকাৰণে মই অহা টাইমত মানে কি হৈছে, মোৰ ৱাটাৰপ্ৰুফ নহয় কেমেৰাটো, সেইকাৰণে মই ওলোৱা নাই, নহ'লে আকৌ বৰষুণ দি আছিলে তো বেয়া হৈ যাব পৰা চান্স এটা আছে। চ' সেইকাৰণে মই এইটো শ্বুট কৰিব হোৱা নাই। যিহেতু মই এতিয়া আজি মানে আহোঁতে কি হৈছে, ট্ৰাফিক বহুত পালোঁ, কিন্তু যাওঁতেতো মই ট্ৰাফিক পোৱা নাছিলোঁ, আপোনালোকৰ চাই কৈছিলোঁ। আহোঁতে মানে ট্ৰাফিক বহুত পালোঁ। চ' ট্ৰাফিকটো মানে আজি একচুৱেলি মানে যাওঁতে মানে ট্ৰাফিক নাছিলে আৰু, কিন্তু মানে আহোঁতেতো ট্ৰাফিক বহুত পালোঁ। চ' কি কাৰণে বা সেনেকুৱা। চ' আজি ভিডিঅ'টোৰ কাৰণে ইমানটা মই আজি আৰু শ্বুট নকৰোঁ। আজি আপোনাৰ যোনটো মানে মটৰ ব্লগ কৰিলোঁ সেইটোৱে হ'ব, সেইটো আৰু প্লাছ এইটো ব্লগ। আৰু কালি মানে কি কৰিম, কালি মই বাইকখন অকণমান মানে ঠিক ঠাক কৰোৱাম, মানে অকণমান ৱাশ্ব কৰাব আছে, তো সেইবিলাক কালি শ্বুট কৰিম। চ' আপোনালোক কালি চেনেলটো আহিব, কালি ভিডিঅ'টো চাব, কালি নতুন এটা ভিডিঅ' আপলোড কৰিম সেইটোৰ ওপৰত, কেনেকৈ মানে হেৰি কৰিম এক্সেট্ৰা। আজি যদি আপোনালোকে ভিডিঅ'টো এইডোখৰ চালে ধন্যবাদ, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, প্লাছ ভিডিঅ'টো লাইক কৰিব, আৰু আপোনালোকে ফ্ৰেণ্ডছ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, প্লাছ চেনেলটো মানে শ্বেয়াৰ কৰি দিব। চ' এইডোখৰ ভিডিঅ'টো চালে ধন্যবাদ, থেংক ইউ, হেভ এ নাইচ ডে, বাই বাই।